মই ইমানেই ভাল পাইছো মই কিমান মানে আপোনালোকক মই প্ৰকাশ কৰিব নোৱাৰো তাৰ পিছত মই এটা কথা কওঁ বাৰ লগত অকল মই ফিজিক্যালি মই ষ্ট্ৰং হোৱা নাই মই অকল ফিজিক্যালি মই ষ্ট্ৰং মই হোৱা নাই মই মেন্টালি হৈছো ইমোশনালি হৈছো নমস্কাৰ মোৰ নাম শ্ৰী কাকমণি কলিতা হাজৰিকা মই গহপুৰৰ পৰা কৈছো মই মোৰ তুলুমণি বাৰ লগত যোগা জাৰ্নিটোৰ বিষয়ে মই ক'বলৈ বিচাৰিছো মই বাৰ লগত মোৰ যোগা জাৰ্নি 4 মাহ হবৰ হ'ল মই ফেসবুকত এটা এড দেখিছিলো বাৰ সেই এডটোৰ ফোন নাম্বাৰটো লৈ পেলাই মই বাৰলে মেছেজ কৰিছিলো যে বা মই আপোনাৰ লগত কথা পাতিব পাৰিম নে তাৰ পিছত বায়ে মোক ফোন কৰিব ক'লে মই ফোন কৰিলো প্ৰায় 1 ঘণ্টা সময় আমি কথা পাতিলো বাৰ লগত তাৰ পিছত বাৰ লগত কথা পাতি মই গোটেই কথাখিনি মোৰ সমস্যাৰ বিষয়ে ক'লো যে মোৰ এনেকুৱা সমস্যা মই পাৰিম নে নোৱাৰিম আৰু মই সময় ল'ব পাৰিম নে নোৱাৰিম বিশেষকৈ মই মোৰ ল'ৰাটোৰ কাৰণে মই সময় উলিয়াব নোৱাৰো ডাঙৰ ল'ৰাটোৰ কাৰণে মই সময় উলিয়াব নোৱাৰো ডাঙৰ ল'ৰাটোক মই যথেষ্ট সময় দিব লাগে তাৰ খোৱা বোৱাৰ পৰা ধৰি লৈ গোটেইখিনি তাক মই কৰিব লাগে কাৰণ তাৰ 13 বছৰ বয়সত বছৰতে তাৰ ফেটি লিভাৰ হৈছিলে ফেটি লিভাৰ হোৱাৰ পিছত আমি গুৱাহাটীত কথাটো গম পালো গুৱাহাটীত গম পাই পেলাই তাত ভাল নাপায় আমি দিল্লী লৈ গলো দিল্লী নিয়াৰ পিছতহে গম পাইছো যে তাৰ হেপাটিক স্টেটাছ আৰম্ভ হৈছে তাৰ পিছত মই তাত ডক্টৰৰ লগত কথা পতাৰ পিছত ডক্টৰে ক'লে যে তাক সম্পূৰ্ণ ডায়েটত ৰাখিব লাগিব 1 বছৰ তাৰ পিছত আকৌ ফিজিক্যাল এক্সাৰসাইজ এইখিনি লাগিবই তাৰ পিছত আৰু ক'লে ইন ফিউচাৰ যদি এইখিনি মেইনটেইন কৰে আৰু ভৱিষ্যতে সি বহুত বাছি খাব লাগিব আৰু ইন ফিউচাৰ তাৰ প্ৰবলেম হ'ব পাৰে যদি বাছি নাখায় তাৰ পিছত মই তাৰ পৰা আহি মই বহুত মানে ষ্ট্ৰেছত ভুগিব লগা হ'ল বহুত টেনচন হৈ গ'ল মোৰ মই কেনেকৈ কি কৰিম উঠি অহা ল'ৰা আৰু তাক পঢ়া শুনাৰ পৰা ধৰি লৈ খেলা ধূলা পঢ়া আৰু খেলা ধূলাটো তাৰ যথেষ্ট ভাল সি আৰু তাৰ বাকি বাহিৰা এক্টিভিটিও বহুত ভাল তাৰ পিছত সি মানে কেনেকৈ মই তাক আগুৱাই নিম কি প্ৰকাৰে মই আগুৱাই নিম বাহিৰত পঢ়িব গ'লেও মই কেনেকৈ তাৰ লগততো মই সদায় থাকিব নোৱাৰিম কেনেকৈ মই কি কৰিম মই বহুত টেনচনত ভুগিলো বহুত ষ্ট্ৰেছ ল'লো মই লোৱাৰ পিছত মোৰ টোপনি নহা হ'ল টোটেলি মোৰ টোপনি কম হৈ গ'ল টোপনি মই 1 মাহ মই ৰাতি আধা ৰাতিৰ পৰাই মই সাৰ পাই থাকি মই ভাবি থাকোঁ কি কৰিলে ভাল হ'ব কেনেকৈ মই তাক ভাল কৰিম কেনেকৈ তাক মই সুস্থ কৰি আনিম তাৰপিছত ময়ো মানে ষ্ট্ৰেছত ভুগিবলৈ ল'লো ময়ো বেমাৰী হৈ যাবলৈ ধৰিলোঁ মোৰ আঁঠু এটাৰ বিষ হৈ আছিলে আঁঠুটোৰ বিষ ক্ৰমান্বয়ে বাঢ়ি গৈছিলে তাৰপিছত মই তলত বহিব নোৱাৰা হ'লো ডক্টৰৰ ওচৰলৈ গ'লো ডক্টৰৰ ওচৰত যাওঁতে ডক্টৰে ক'লে যে আপুনি তলত নবহিব মানে তলত বহাটো মানাই কৰি দিয়ে তাৰপিছত বাৰ লগত মই কথাখিনি ক'লো বায়ে ক'লে তুমি সময় 24 ঘণ্টাৰ ভিতৰত তুমি 12 ঘণ্টা বা 14 ঘণ্টা তুমি পৰিয়ালটোক দিয়া তাৰে 1 ঘণ্টা সময় তুমি নিজৰ কাৰণে ওলোৱা আৰু সেই 1 ঘণ্টা সময়ত তুমি নিজকো সুস্থ কৰা আৰু তোমাৰ ল'ৰাটোকো বা তোমাৰ পৰিয়ালটোও সুস্থ হ'ব তেতিয়া মই 1 ঘণ্টা সময় মই বাক ক'লো যে মই যেনেকৈ নহওক মই উলিয়াম 1 ঘণ্টা সময় আৰু সেই 1 ঘণ্টা সময় মোৰ ইমান লাইফত ইমান চেঞ্জ আনি দিলে মই আপোনালোকক মই ক'ব নোৱাৰো সেই 1 ঘণ্টা সময় মই ৰাতিপুৱা সময় লৈছিলোঁ বডি যোগা লৈছিলোঁ সেই বডি যোগাত মই 1 ঘণ্টা সময় মই যেনেকৈ কটাও তাৰ পিছত মই নিজে অনুভৱ কৰিবলৈ ল'লো মোৰ বডিত কিবা চেঞ্জ হৈছে কিবা এটা মোৰ বডিত চেঞ্জ হৈছে তাৰ পিছত মই কন্টিনিউ কৰিব ল'লো প্ৰতি মাহে মই কৰিবলৈ লৈছোঁ তাৰ পিছত মই দেখিলোঁ মোৰ আঁঠুৰ বিষ 1 সপ্তাহৰ ভিতৰত মই অলপ ভাল পাইছোঁ আৰু এমাহলৈ মই সম্পূৰ্ণ সুস্থ বৰ্তমান মই এতিয়া তলতো বহি থাকিব পাৰোঁ তলত বহি মই যোগা কৰিব পাৰোঁ মোৰ বডি ফ্লেক্সিবল হৈ গ'ল তাৰ পিছত লগতে ল'ৰাক মই সময় দিওঁ আৰু প্ৰতিটো বস্তু ৰুটিন ৱাইজ হৈ গ'ল ৰাতিপুৱা উঠাৰ পৰা ধৰি লৈ মোৰ গধূলিলৈকে শুৱাৰলৈকে যিখিনি মোৰ ৰুটিন মোৰ একদম ৰুটিন ৱাইজ হৈ গ'ল আৰু মই ল'ৰাকো মই তাৰ ডায়েট মতে কৰিব পাৰিলোঁ মোৰ পৰিয়ালটোকো সময়মতে মই গোটেইখিনি কৰিব পাৰিলোঁ তাৰপিছত নিজেও মই কিবা কিবি কৰি আছোঁ নিজৰখিনিও মই নিজেও ষ্টাডি কৰি আছোঁ নিজৰ ষ্টাডিখিনিও মই ঠিকমতে মই আগুৱাই নিব পাৰিছোঁ তাৰ পিছত মই মেডিটেশ্যন কৰিলোঁ ব্ৰহ্ম মুহূৰ্তৰ পোৱা যিটো মেডিটেশ্যন ব্ৰহ্ম মুহূৰ্তৰ মেডিটেশ্যনখিনি ইমান এক্টিভ কৰে দিনটোৰ কাৰণে মই হতাশ নহওঁ আৰু দিনটোৰ কাৰণে মই এক্টিভ হৈ থাকোঁ প্ৰতিটো কাম কৰিবৰ কাৰণে মোৰ মানে বহুত
বহুত এনাৰ্জি পাওঁ তাৰপিছত মই কি কৰিলোঁ ফেচ য়োগাটো মই ল'লোঁ ফেচ য়োগাটো লোৱাৰ পিছত মই গম পালোঁ যে মানে কেনেকুৱা মুখৰো কি এক্সাৰচাইজ থাকে আৰু হয় আমি বয়স অনুযায়ী বয়স হৈ অহাৰ লগে লগে আমাৰ প্ৰব্লেম কি হয় বয়স হৈ অহাৰ লগে লগে আৰু এই ষ্ট্ৰেছত ভোগাৰ কাৰণে মোৰ স্কিন ডাল হৈ গৈছিলে আৰু মই টোটেলি মোৰ এজিং আহিবলৈ লৈছিলে অলপ এজিঙৰ ভাৱ আহিছিলে কিন্তু মই ফেচ য়োগাটো কৰাৰ পিছত মোক এতিয়া চবেই সোধে যে ইমান ফিট কেনেকৈ হৈ আছে আৰু ইমান ফিট ইভেন মোৰ লগৰ ছোৱালী মই গুৱাহাটীৰ হয় মাৰ ঘৰ গুৱাহাটীৰ হয় মোৰ লগৰ ছোৱালীয়ে সোধে যে তই কেনেকৈ মেইনটেইন কৰিছ ইমানখিনি কেনেকৈ তোৰ ভাল হৈছে আৰু তই ইমান এনেকৈ ফিট হৈ কেনেকৈ আছ তেতিয়া মই সকলোকে শ্বেয়াৰ কৰিছোঁ মোৰ লগৰ ছোৱালী মই সকলোকে শ্বেয়াৰ কৰিছোঁ যে মই এনেকৈ ভাল পাইছোঁ আৰু তহঁতৰ যদি কিবা প্ৰব্লেম আছে তেনেহ'লে তহঁতেও ইয়াত জইন কৰিব পাৰ তহঁতেও ইয়াত কৰিব পাৰ আৰু মই যিটো বেনিফিট পাইছোঁ মই সেইটোখিনি আপোনালোকৰ আগত নক'লে মোৰ সম্ভৱ ভাল নালাগিব সেইকাৰণে মই আপোনালোকৰ আগত সেইখিনি মোৰ অনুভৱখিনি প্ৰকাশ কৰিছোঁ তাৰপিছত মোৰ আৰু ভগৱানৰ কৃপাত মোৰ ল'ৰা নৰ্মেল এতিয়া ভগৱানৰ কৃপাত মোৰ ল'ৰা নৰ্মেল হৈছে আৰু তাৰ মাজতে টেষ্ট কৰা হৈছিলে টেষ্টত তাৰ সকলোখিনি নৰ্মেল আহিছে তাৰ ইমান সৰুতে ব্লাড চুগাৰ কলেষ্ট্ৰল ইউৰিক এচিড চব বৰ্ডাৰত পাই গৈছিলে কিমান টেনশ্যন হ'ব ভাবি চাওক এবাৰ সেই টেনশ্যন মই মূৰত লৈ পেলাই মই কিমানখিনি মই তাক মেইনটেইন কৰিছোঁ এতিয়া যে মই সম্পূৰ্ণ সুখী মই কি বুলি ক'ম আপোনালোকক মই তাৰ সকলোখিনি নৰ্মেল প্ৰতিটো ব্লাড মানে ব্লাডৰ যিখিনি ৰিপৰ্ট সেইখিনি চব নৰ্মেল হৈ আছে তাৰপিছত মই কি কৰিলোঁ মোৰ ফেচ য়োগাটো মই আধা কোৱা হ'ল মোৰ ফেচ য়োগাটো মই কৰিব ল'লোঁ ফেচ য়োগা যেতিয়া গধূলি কৰোঁ গধূলি ছেশ্যন লৈছোঁ মই গধূলি ছেশ্যন যেতিয়া লওঁ মোৰ ৰাতি টোপনি খুব ভাল হয় ৰাতি টোপনি হয় আৰু ভাগৰ লগাৰ পিছত মোৰ ৰাতি টোপনি খুব ধুনীয়া হয় আৰু মই ডাইটত মই মেইনটেইন কৰিলোঁ বায়ে যেনেকৈ কৈছে মই ডাইটটো মই সেনেকৈয়ে কৰিবলৈ ল'লোঁ আৰু অতি আহাৰটো বেয়া তাৰপিছত যেনেকৈ আৰু চেনি এৰিলোঁ চেনিটো মই টোটেলি এৰি দিলোঁ কেতিয়াবা মিঠা বস্তু খাওঁ কাৰণ ফল মূল হওক বা আৰু বেলেগ মানে কাৰ্বছবিলাক পাওঁৱেই বেলেগত চুগাৰবিলাক থাকেই বেলেগ খাদ্য পাতিত মই চেনিটো এক্সট্ৰা চেনি নলওঁ মই চেনিটো এৰি দিলোঁ তাৰপিছত সেইটো মোৰ বহুত ভাল বেনিফিট কাৰণ মোৰ ষ্ট্ৰেছৰ কাৰণে মানুহৰ ৱেইট বাঢ়ে ষ্ট্ৰেছৰ কাৰণে মানুহৰ ৱেইটটো বাঢ়ি যায় আৰু মই ষ্ট্ৰেছ লোৱাৰ কাৰণে মই নাখালেও মোৰ ৱেইট ইমান বাঢ়িছিলে 65 কিলোছ হৈছিলে 65 কিলোছ পৰা মই 60 কৰিলোঁ 60ৰ পৰা এতিয়া মোৰ 58 কিলোছ এতিয়া মোৰ ৱেইট 58 কিলোছ মই ইমানেই ভাল পাইছোঁ মই কিমান মানে আপোনালোকক মই প্ৰকাশ কৰিব নোৱাৰোঁ তাৰপিছত মই এটা কথা কওঁ বাৰ লগত অকল মই ফিজিকেলি মই ষ্ট্ৰং হোৱা নাই মই অকল ফিজিকেলি মই ষ্ট্ৰং মই হোৱা নাই মই মেণ্টেলি হৈছোঁ ইম'চনেলি হৈছোঁ মই সেইটো কাৰণে প্ৰতিটো কমেণ্টত মই বাৰ বিষয়ে মই এইখিনি কথা মই উল্লেখ কৰোঁ আপোনালোকে মোৰ কমেণ্ট পঢ়িলে চাব মই প্ৰতিটো কমেণ্টত মই এইখিনি কথা উল্লেখ কৰোঁ যে মই ফিজিকেলি মেণ্টেলি আৰু আপুনি ইম'চনেলি মোক ইমান ষ্ট্ৰং কৰিলে মই সঁচা মোক ভগৱানে মোক আপোনাক কিবা এটা মই কিজানি ভাল কাম কৰিছিলোঁ সেইটো কাৰণে ভগৱানে মোক আপোনাৰ সান্নিধ্য মোক দিছে আৰু গুৰু হিচাপত মোক আপোনাৰ সান্নিধ্য মোক দিছে আৰু সেইটো কাৰণে কিজানি মোৰ প্ৰতিটো এটা বহুত ভাল মানে হেৰি আৰু এতিয়া মোৰ এটা বস্তু ঠিক হৈছে মই খুব নিগেটিভ হৈ গৈছিলোঁ মানুহজনী আৰু মোৰ এতিয়া কোনো নিগেটিভ কথা মোৰ মনত মোৰ কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে আৰু মোৰ প্ৰতিটো বস্তু মোৰ চাৰিওফালে মোৰ সাৰাউণ্ডিং মোৰ পজিটিভ ভাইবছবিলাক মোৰ মানে আহি থাকে আৰু বিশেষকৈ এটা বেলেগ উৰ্জা শক্তি আছে যি মানুহ পজিটিভ হয় ন তেওঁৰ এটা বেলেগ উৰ্জা থাকে সেইটো পজিটিভ সেই মানুহজনৰ লগত আমি কথা পাতিলেই গম পাওঁ যে তেওঁৰ উৰ্জা কিমান মানে পাৱাৰফুল হ'ব আৰু সেই বস্তুটোৱে তেওঁলোক কথা পতাৰ লগে লগে বা তেওঁৰ লগত সংযোগ হোৱাৰ লগে লগে এটা বেলেগ মানে সেন্স বডিলে আহে আৰু সেই বস্তুখিনি মানে তেওঁৰ লগত কথা পতাৰ লগে বা তেওঁৰ লগত ক্লাছ কৰাৰ পিছত সেই অনুভৱখিনি মোৰ হৈছে বিশেষকৈ মোৰ হৈছে আৰু তেওঁ বহুত পজিটিভ মানুহ আৰু খুব ষ্ট্ৰেইট ফৰৱাৰ্ড আৰু সেই বস্তুটো মোৰলৈ আহিছে সেই বস্তুটো মই মানে মোৰ তাত মই অনুভৱ কৰিছোঁ যে তেওঁৰ নিচিনা মই হ'ব পাৰিছোঁ
য়োগা ইমান মানে প্ৰপাৰলি মই নাজানো য়োগা যিখিনি শিকাইছে ভুলে শুদ্ধ মই তেওঁৰ পৰা মই শিকিছোঁ মইতো ইমান পাকৈত নহয় বা আমি বিগিনাৰ হিচাপত তেওঁ যেনেকৈ শিকাইছে কোনো য়োগা টিচাৰে কিজানি য়োগা প্ৰফেশ্যনটোক লৈ পেলাই গুৰুত্ব দিব কিন্তু তেওঁ কেতিয়া প্ৰফেশ্যনটোক লৈ গুৰুত্ব দিয়া নাই তেওঁ কেৱল মানে ফিজিকেলি ইম'চনেলি আৰু মানুহৰ মানে আমাৰ বিশেষকৈ মহিলাৰ যিখিনি ব্যক্তিগত যিখিনি প্ৰব্লেম সেইখিনিও তেওঁ ছল্ভ কৰাৰ কাৰণে তেওঁ বহুত মানে গুৰুত্ব দিয়ে আৰু অকল মই য়োগা শিকা নাই ইয়াত বহুতখিনি মই শিকিছোঁ আৰু সেইটো কাৰণে কওঁ মই তোষামোদ কৰা নাই মই তোষামোদ কৰা নাই কিন্তু মই যিখিনি পাইছোঁ মই আপোনাৰ পৰা বহুতখিনি পাইছোঁ আৰু যিখিনি মই সেইখিনি মই বেলেগকো মই কৈছোঁ যে সেইখিনি আপোনালোকেও পাব লাহে লাহে পাব কাৰণ মোৰোতো জাৰ্ণিটো মই 4 মাহ 5 মাহ হ'ব হ'ল 4 মাহ 5 মাহত মোৰ যথেষ্টখিনি মই পাইছোঁ ইম্প্ৰুভ পাইছোঁ আৰু নাপালে মই কেতিয়াও প্ৰকাশ নকৰিলোঁ হয় আৰু যিখিনি পাইছোঁ যথেষ্ট আৰু ভগৱানে তেওঁক মোৰ ওচৰলৈ আনি দি মই মানে যথেষ্ট ভগৱানৰ ওচৰতো মই কৃতজ্ঞ যে মোক তেওঁৰ নিচিনা এজন গুৰু মোক দিছে আৰু মানে যথেষ্টখিনি মই ছেটিছফাই আৰু বহুত ভাল হৈছে আৰু এটা বিশেষ কথা হ'ল ৰাতিপুৱাৰ মেডিটেশ্যনটো অকল মোৰ কাৰণে নহয় ৰাতিপুৱাৰ মেডিটেশ্যনটো মোৰ ল'ৰা ছোৱালীৰ কাৰণেও সকলো ল'ৰা ছোৱালীৰ কাৰণে যিখিনি পঢ়ি আছে যিখিনি এডুকেশ্যনত আৰু মই যিহেতু এডুকেশ্যনৰ লগতো মই জড়িত হৈ আছোঁ সেইটো কাৰণে মোৰ কাৰণে ইমান এটা ছাপৰ্টৰ বিষয় হৈছে মই সেইটো কাৰণে মই এৰা নাই বস্তুবিলাক মই এৰা নাই মই কণ্টিনিউ কৰি গৈছোঁ এযোৰ কাপোৰ আমি এটা বাৰ যিটো মাননি হয় এযোৰ কাপোৰৰ সমান হয় এযোৰ কাপোৰ মই নিপিন্ধোৱে লাগিলে কিন্তু সেইখিনি কাপোৰযোৰৰ সলনি মই যিখিনি বেনিফিট পাইছোঁ ফিজিকেলি বেনিফিট পাইছোঁ সেইখিনি মোৰ কাৰণে বহুত আৰু মই আপোনালোকৰ আগত এইখিনি কথা ক'লোঁ আৰু মোৰ ভাল লগাখিনি মই ক'লোঁ আপোনালোকে কেনেভাৱে আদৰি লয় মই নাজানো কিন্তু মই ক'বলৈ অলপ টান মোৰ লিখিবলৈ সহজ কিন্তু মই ক'বলৈ ইমান টান পাইছোঁ মোৰ মুখত মানে শব্দ ফুটি অহা নাই যিমানখিনি আছে আৰু বহুত আছিলে মই ক'বৰ কাৰণে কিন্তু সময়ো বহুতখিনি হৈ যায় ন আৰু মানে মুখত নাহে সেইখিনি কথাখিনি মুখত মানে ফুটি নুঠে সেইটো কাৰণে মানে মই লিখিব যথেষ্ট বাৰু লিখি দিব পাৰিলোঁ হয় কিন্তু যিহেতু ভিডিঅ' হিচাপত বায়ে ক'লে ভিডিঅ' হিচাপত তোমাৰ এক্সপিৰিয়েঞ্চখিনি ক'বা সেইটো কাৰণে মই বহুতবাৰ ডিলিট কৰিছোঁ আৰু বহুতবাৰ আকৌ ভিডিঅ' কৰিছোঁ কৰি পেলাই মই আপোনালোকৰ ওচৰত এইখিনি মই প্ৰকাশ কৰিলোঁ কেনেকুৱা হয় জনাব নমস্কাৰ